এটা তার দিনের কিমান দিন হয় রাতের কিমান দিন হিসাব করবা আগলে নালাগে বিয়া বেচা নাকি পাতবা লাগে আজি বহু দিনৰ মূৰত ভিডিঅ' এটা লৈ আহিছোঁ আৰু আজি ভিডিঅ' আৰম্ভ কৰিছোঁ মাছৰ পৰা আৰু মই আছোঁ মাহঁতৰ ঘৰত আহিছোঁ মানে মোৰ চানকুচিৰ ঘৰত আজি চাই থাকক ভিডিঅ'টো কেনে পাই ক'ব আৰু মই এখন মিক্স ভাজি কৰিম তাকে কাটি কুটি ৰেডি কৰি লৈছোঁ ঘৰত থকাৰ মজাই বেলেগ ঘৰত থাকি কিবা এটা ভাল লাগে নিজৰ ঘৰ জিন্দাবাদ আৰু এতিয়াই মই ভাজা ৰেডি কৰিছোঁ ভাজা বনাম মায়ে মাছৰ আঞ্জা বনাব হয়না মাদাৰ মোক চা আমাৰ দাদুই আছে দোকানত পলাই গৈছে পথাৰত কাম কৰোঁতে ধান কাটাওঁতে পলাই গৈছে আমাৰ দাদাই দোকানত আছে এতিয়া আমি আজি ক'ত আইছো মামা আইছো মামা আইছো আৰু বা গুনটো ঠগবা গুনটো ঠগবা জানে আৰু মল্লিকা মাই তোর বাকি লেখা হই তু মল্লিকা মাই ও যাই আৰু বিকেশ মামা গুনটো মাতাছো মামা মামা পঢ়ি আছ মামা পঢ়ি আছ সকলোকে গুড মৰ্ণিং কালি ৰাতি আৰু ভিডিঅ' কৰা নহ'ল খানা পিনা খাই পিনে শুই থাকিলোঁ সোনকালে আৰু আজি ৰাতিপুৱা আহিছোঁ আমাৰ খেতি পথাৰখনত আৰু ইয়াত দাদাই মানে বেৰা দিছে এনেকৈ ইয়াত বোলে চব্জিৰ খেতি কৰিব বহুদিন অহা নাই বহুদিনৰ মূৰত আহিছোঁ আৰু আগতেতো পথাৰত কাম কৰি থাকোঁতে মই চাহ জলপান গোটেইখিনি লৈ আহোঁ কিন্তু এতিয়া মানে পথাৰখনত অহাই নহয় তাকে চাই আছোঁ বলকচোন আজি ভিডিঅ'টো চাই থাকিব আৰু কেনে পাই জনাব আৰু আমাৰ দাদাই পথাৰত মাছৰ খেতি কৰিব ধৰিছে সৰু সৰু খাল খান্দি মাছ আছে এনে এতিয়া মানে কি কণাটোত মাছগিলা জমা খাব কোনোবাই মাছ মাৰি নিছি ভৰিছি নৈ আছে দেখিছে না এতিয়া হয়তো মাছ নামিব হাত তাত ধুবাও আহিব পাৰে কি ঠিক হাত তাততো ধুবা আহিব পাৰে জাল টানিয়া নাই নে জাল টানি আনছি ইয়াতে থৈছি ঐ মাছ মাৰছি কি তাৰমানে দৌৱা আহিছে যি জেগাখিনি সেইকাৰণে তাৰমানে সেই খালটোৰ পৰা কাটি আনবি আনি কিনে ফিল আপ কৰি দিবি আৰু আমাৰ মায়ে ইয়াতে ধান মেলি দিছি তাকে লাৰি দি আছে বঢ়িয়া ৰ'দ পৰছি ওইটা অন কৰিব লাগিব নেকি অন কৰি দিয়া কি আছে গো কথা কব দল এই কেৱল ধমকিয়ে দে এই কেৱল দমে দে এটোৰ কি মাজে মাজে গেষ্টিক হয় দে কথা কইবাৰ অ ৰঘু হা বন্ধ হৈ যায় দেখোন আমি আজি ধান ৰখি ৰাখিম দে ন আজি পাৰক ছাগালক ধান খাবা নেদাও দে ন ৰঘু হয়নে এখনি খেৰৰ তলত থকা ধান ন হ'লেও বহুত ওলাই দে খেৰত থকা ধান ন কি লাগে তোমাক ধুনুমা কি লাগে তোমাক আৰু মই আহি পালোঁ বিয়াৰ ঘৰ আৰু আজি আমাৰ এওঁৰ বন্ধু শচীনৰ বিয়া লগতে বিদিশাৰো বিয়া বিদিশা মোৰ লগ হয় আৰু আমাৰ এওঁৰ লগ শচীন তো দৌৰা দৌৰি বিয়াত আহি গ'লোঁ ঘৰত আৰু থকা নহ'ল বিয়াখন থাকিল যিহেতুকে আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আচলতে ভিডিঅ' বহুদিন দিয়া হোৱা নাই নিজৰ গা ভাল নহয় তথাপিতো দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ চাই থাকিব ভিডিঅ'বিলাক তোমাৰ বন্ধুৰ বিয়া কি ক'বা হ্যাপি ম্যারিড লাইফ শচীন মন নিচিনা ইয়টা মাতলি আলো
নালগে ওলাবা ন এতিয়া তাৰ দিনৰ কিমান দিন হয় ৰাতিৰ কিমান দিন এতিয়া হিচাপ কৰিব আগলে নালগে বিয়া পাতিবা নাকি পাতবা লাগে বিয়া চবেই পাত এতিয়া মাৰলিটো যে অলমেলৈ ঘূৰিব লাগে না এই মোৰ এইটো নাছে ময়ে জানো তোমাৰ মাতলিটো ভাল দে কিন্তু ভাল কিন্তু পাতলা মাৰলি একদম বয়া বুলি ক'ব নোৱাৰো গুণৰ পাইছ মোক গুণৰ বাপা ও ইমান গুণ তাত লিষ্টাখান আছে দিয়া তেওঁক মই কৈ আছোঁ যি তুমি আৰু একবাৰ বিয়া পাতিবা দে নল'বা ভাল এটা আপি পালি তেওঁ বোলে পাতিব পালি পাতিব বোলে খা বাপেকে এইটো কম বস্তু নহয় আমাৰ বুঢ়া এক নম্বৰ বদমাছ